तामुलपुर जिल्लानि नावकाटा पुब देफिलि आन्चलिक राज फोरबो खुंनो लाहार फाहार 15 नभेम्बर अदेबानि गाबोन सोरांब्लानो जागायगोन श्री कृष्ण राज फोरबो। बे समाव मुसुखा दागिरिफोरा मुखुब जानानै दं। नावकाटानि पुब देफिलि आन्चलिक राज फोरबोनि थाखाय बे समाव थामथिम खालामनायजों लोगोसे मुखुब जानानै थानायखौ नुनो मोन्दों। गुबुन गुबुन बोसोरफोराव फालिबोनायनि अनगायै एसे जौगा थाखोनि जागोन देग्लायनि राज फोरबोनि मुसुखाफोरा। पुब देफिलि आन्चलिक राज फोरबो फालिनायजों लोगोसे नाग्रा नाम हानजा आरो मुंदांखा देंखोगिरिफोरखौ हांख्रायनाय जादों होनना खुंफुं आफादा मिथिहोनायजों लोगोसे गोदान मेथाइनि मोसानाय बादायलायनाय जागोन होनना मिथिहोयो आरो बे बादायलायनायाव गुबुन गुबुन जायगानि बयबो बाहागो लानो हागोन होनना मिथिहोयो। ভক্তপ্ৰাণ ৰাইজলৈ আমি ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বৰ্ষত আমি 17তম পুব দেফিলি কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন কৰিব ওলাইছোঁ। ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় চলি আছে। আমাৰ প্ৰায় সম্পূৰ্ণ হওঁ অৱস্থাত অহাকালিৰ পৰা আমাৰ ৰাতিপুৱাৰ পৰা 7 দিন ধৰি আমাৰ বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবিলাক আমি ৰাস মহোৎসৱটি উদযাপন কৰিব ওলাইছোঁ। আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমন্ত্ৰিত কণ্ঠশিল্পীৰ দ্বাৰা গীতৰ শৰাইৰ লগতে অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল দুটি আমি আমন্ত্ৰণ জনাইছোঁ। তাৰোপৰি আমি দিহানাম প্ৰতিযোগিতা, আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা, নাগাৰা নাম, আমাৰ জনগোষ্ঠীয় নৃত্য আদিকে ধৰি বহু কেইবাটাও আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি এইবেলি পুব দেফিলি কেন্দ্ৰীয় ৰাস মহোৎসৱটি উদযাপন কৰিব ওলাইছোঁ আৰু আমি সমূহ ৰাইজক এই ৰাসস্থলীলৈ আহি আমাৰ কাৰ্যসূচীসমূহ উপভোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইবেলি পুব দেফিলি কেন্দ্ৰীয় ৰাস মহোৎসৱৰ 17দশ বাৰ্ষিক অনুষ্ঠান আৰু এইবাৰ আমাৰ 7 দিনীয়াকৈ এই পুব দেফিলি কেন্দ্ৰীয় ৰাস মহোৎসৱটি নাওকাটাতেই হ'ব আৰু এইবেলি আমাৰ আজি 16 বছৰে যিখিনি ৰাসৰ প্ৰস্তুতি চলি আছিল তাতকৈ এইবাৰ ব্যতিক্ৰম লাভ হৈছে, অলপ উন্নত মানৰ হ'ব। এইবাৰৰ আমাৰ লাইটৰ পোহৰটো বহুত উন্নত হৈছে। এতিয়াও আমাৰ অহাকালিলৈকে এই লাইটৰ যিটো আধা অংশ দেখিছে আপোনালোকে, তাতকৈ আৰু আধা অংশ উজ্বলি উঠিব আৰু এই ৰাসৰ সংগতি ৰাখি আমাৰ ৰাসৰ এই 7 দিনৰ ভিতৰতে বিভিন্ন ধৰণৰ বাৰবৰণীয়া নৃত্য বা আধুনিক নৃত্য বা আমাৰ যি কৃষ্টি প্ৰতিটো জনগোষ্ঠীৰ বা দিহানাম, নাগাৰা নাম কৰাৰ উপৰিও চিনেমা প্ৰদৰ্শনী আৰু লগতে আমাৰ 18-19 তাৰিখত হেঙুল থিয়েটাৰ আৰু 20 আৰু 21 তাৰিখত কোহিনুৰ থিয়েটাৰৰ বা ইয়াত আপোনালোকে দেখিবলৈ পাব আৰু হেঙুল থিয়েটাৰৰো ইয়াত এটা ভাল সমাগম হ'ব। গতিকে যিয়ে নহওক এইবাৰ আমাৰ বিভিন্ন উপসমিতিবোৰে বিভিন্ন কামত বৰ্তমান তীব্ৰ গতিত কাম কৰি আছে। প্ৰস্তুতি শেষ হৈ প্ৰায় আমাৰ 80% সমাধা হৈছে। কালিলৈকে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি হৈ উঠিব আৰু আমাৰ ইতিমধ্যে বিভাগৰো এইবেলি অলপ অন্যবাৰতকৈ প্ৰস্তুতি অলপ বেলেগ ধৰণৰ চলি আছে, অলপ ভাল লগা হ'ব নিশ্চয়। মই আশা ৰাখিছোঁ আমাৰ পুব দেফিলি কেন্দ্ৰীয় ৰাস মহোৎসৱত আমাৰ ওচৰে পাজৰে ইতিমধ্যে যি মহৰীপাৰাত আছিল ৰাস সেইটো ম্লান পৰি গৈছে, বাঙালীপাৰাত আছিল সেইটো নাইকিয়া হৈছে, অম্বৰীশ নগৰতো আছিল সেইটো নাইকিয়া হৈছে। একমাত্ৰ এটা বিস্তৃত অঞ্চলত পুব দেফিলি কেন্দ্ৰীয় ৰাস মহোৎসৱটো কালিৰ পৰা উজ্বলি আহিব 7 দিন। মই আমাৰ ৰাসপ্ৰেমী ৰাইজক আমাৰ এই যিটো ৰাসলীলা, এই ৰাসলীলা চোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু অহাকালি চিনেমা আৰম্ভ হ'ব।